বাগিচাৰ অসাধাৰণ প্ৰতিভা। বিঙ্গুলু মারিল চকিদার ডাকিল কাঞ্জাতে হবে মুখে বড়া দেরি। এজনে গীত গায়, দুজনে মুখেৰে বাদ্যযন্ত্ৰৰ শব্দ ওলায়। বিঙ্গুলু মারিল চকিদার ডাকিল কাঞ্জাতে হবে মুখে বড়া দেরি। চকুৰে নেদেখিলেও গীত গাই সকলোৰে দৃষ্টি আকৰ্ষণ তিনি ভাতৃৰ। জন্মৰ পৰাই ৰঙীন পৃথিৱীখন নেদেখা চৰাইদেউ জিলাৰ এটা পৰিয়ালৰ চাৰি ভাই ককাই। এটা পৰিয়ালৰ চাৰি ভাই ককাইৰ কৰুণ কাহিনী। তিনিজনে মুখেৰে বাদ্যযন্ত্ৰৰ শব্দ ওলাই, এজনে গীত গায়। তুমি নাচিলে ঢোলকি বাজে দিন কি দিন ফুল, তুমি নাচিলে ঢোলকি বাজে দিন কি দিন ফুল। রঙালি ভোগালি আর যে রঙালি তোমাক পামে বলি জানানে মই বান্ধিলো টঙ্গালি, তোমাক পামে বলি জানানে মই বান্ধিলো টঙ্গালি। খবৰ অনুযায়ী এই চাৰি ভাই ককাইৰ ঘৰ মঞ্জুশ্ৰী চাহ বাগিচাৰ ফেক্টৰী লাইনত। স্বৰ্গীয় মনোজ বাকলা আৰু হিৰমণি বাকলাৰ সন্তান এই চাৰিগৰাকী কিশোৰ। চকুৰে নেদেখিলেও ভৱিষ্যতত একোজন সুগায়ক হোৱাৰ সপোন দেখিছে এই তিনিগৰাকী কিশোৰে। পিতৃহাৰা মাতৃয়ে বাগিচাত দিন হাজিৰা কৰি নিজৰ সন্তানক পোহপাল দি আছে, কিন্তু কোনোদিনে পোৱা নাই চৰকাৰৰ সাহায্য। কি করবি আমি বাগান মে কাম করি কিনে কষ্ট মষ্ট পশি ছুয়াকে কানা ছুয়া চারটা এবার বাগাকের হয়ে গেলে মরা 5 বছর না 6 বছর মান হয়ে গেলে মরা সেসব নিজে নিজে গানা বাজনা শিখলে হে, নিজে গাना बजना कर रहे हैं। जन्म से है अंधा কি করবি সরকার দিকে কোনো সুবিধা নাই পাই আকৌ हमनी পোৱা আশা কৰি নেকি পাবলে কিবা কব নি? हाँ কোনো এদেরকে ঘর দুরা को सरकार दिए से कोनो सुविधा कर दे कि बाबा ना गाना बजना इतना सीखेन घर से बाहर तो नहीं सीखले ना सबेन। এই ভিডিঅ'টোৰ দ্বাৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সাহায্য পালে নিশ্চয় এই পৰিয়ালটো জীয়াই থকাৰ সকাহ পাব। আপোনাৰ সহায় পালে এই চাৰি ভাই ককাইৰ প্ৰতিভা পাহি মেলিব, ৰাইজে অৱগত হ'ব। মই এই আমাৰ এই মঞ্চী স্থানীয় বাসিন্দা। মই এই সৰুৰ পৰা এই ল'ৰাকেইটাক দেখি আহিছোঁ, তাৰ মাক দেখি আহিছোঁ। মানে বহুত কষ্টৰে মানে তাৰ মাক বাগানত কাম কৰি এই ল'ৰাকেইটাক পঢ়ি আছে। মানে অৱশ্যে আমিও চাওঁ যে কষ্ট হৈ আছে। আমি পৰাপক্ষে আমি আমাৰ তৰফৰ পৰা সহায় কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু সেইটো যথেষ্ট নহয়। আৰু ল'ৰাকেইটা ইমান ধুনীয়া গাব পাৰে, তো মই ভাবোঁ যে চৰকাৰ তৰফৰ পৰা নহ'লে কোনো NGO তৰফৰ পৰা যদিও সাহায্য পায়, তেতিয়া মই ভাবোঁ যে এই ল'ৰাবিলাকৰ যেনেকৈ সিহঁতে গাই আছে, বজাই আছে, মুখেৰে বজাই আছে, সেইটো হিচাপত সিহঁতে বহুত আগবাঢ়ি যাব পাৰে বুলি মই আশা কৰোঁ। কলমে কাটা বড়ার দিগিদারি মিনি কইর দেওয়া মুখে তাড়াতাড়ি। বিঙ্গুলু মারিল চকিদার ডাকিল কাঞ্জাতে হবে মুখে বড়া দেরি। বিঙ্গুলু মারিল চকিদার ডাকিল কাঞ্জাতে হবে মুখে বড়া দেরি।